যদি সায়ন্তনদা আছে ওচৰত সায়ন্তনদা আচলতে গোটেই সায়ন্তনদা যদি আছে মঞ্চৰ কাষত সায়ন্তনদা আগুৱাই আহক আমি আগৰবাৰ কটনলৈ আহিছিল আমাৰ নৱাগত আদৰণি সভাত জুবিন দাই সেইদিনা গান নাগালে আৰু তাৰ পাছত যেতিয়া ওলাই গ'ল আমি ছাত্ৰ একতা সভাই গোটেই কটনীয়ানৰ গালি খাইছিলোঁ যি কি নহওক মই প্ৰথমতেই জুবিন গাৰ্গক আমাৰ ফালৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ মই স্বেচ্ছাসেৱকসকলক হেল্প কৰি আছে মই কৈ আছোঁ যে এনেকৈ যদি কৰে ভাল হয় কথা পাতি কৈছোঁ আৰু গান চানবোৰ কৰি দিছোঁ কিন্তু থিয়েটাৰটো চবেই জানে যে ডাঙৰ বিপ্লৱ এটা অসমত আৰু লকডাউনৰ পিছত আকৌ থিয়েটাৰ ধুনীয়াকৈ আহিছে গতিকে আমাৰ মৰম আমাৰ সহযোগিতা লাগিব সকলোৰে চবেই থিয়েটাৰ চাব নতুন কেইবাখনো থিয়েটাৰ হৈছে চিনেমা আহি আছে 4খন চিনেমা শিক্ষাগুৰুসকল আৰু বিভিন্ন ঠাইৰ পৰা অহা আজি প্ৰতিযোগীসকল তথা দৰ্শকসকল আজি যিসকলে আয়োজন কৰিছে কটন কলেজৰ ষ্টুডেণ্ট ইউনিয়ন ত্ৰিদীপকে মুখ্য কৰি সকলো আৰু সায়ন্তনে ইমান ধুনীয়াকৈ কুইজখন পৰিচালনা কৰিলে সায়ন্তনক মই বহু দিনৰ পৰা চিনি পাওঁ এনেকুৱা ধৰণে সায়ন্তনে আগতেও কুইজ বহুকেইখন পৰিচালনা কৰিছে RKBখনো তুমি কৰিছিলা নেকি RKB হোষ্টেলতো এখন জুবিনৰ ওপৰত কুইজ হৈছিলে আগতে কেইবছৰমান আগতে তেতিয়া ৰাহুলো আছিলে ইয়াত গতিকে ৰাহুলৰ লগতে সায়ন্তন আমাৰ ঘৰলৈ গৈছিলে জুবিনৰ ষ্টুডিঅ'লৈ গৈছিলে তেনেকৈ লগ পোৱা যি কি নহওক এইখন মঞ্চত উঠিবলৈ পালে সদায় খুব ভাল লাগে খুব গৌৰৱ অনুভৱ কৰোঁ এইখন কলেজৰ পৰা ওলাই গৈছোঁ নিজে সকলোৱে যেনেকৈ কয় ওৱান্স এ কটনিয়ান ইজ অলৱেজ এ কটনিয়ান গতিকে আজিও কটনিয়ান হৈয়ে আহিবলৈ পাই নিজে খুব গৌৰৱ অনুভৱ কৰিছোঁ সদায় ভাল লাগে সেইকাৰণে ইয়ালৈ কেনেবাকৈ খবৰ এটা দিলেই হ'ল মাতিলেই হ'ল যিমান য'তেই যি ব্যস্ততা নাথাকক দৌৰি জঁপিয়াই হ'লেও আহি যাওঁ মই কটনলৈ আৰু খুব ভাল লাগিলে সায়ন্তনে খুব ধুনীয়াকৈ পৰিচালনা কৰিলে আৰু প্ৰশ্নবোৰ ইমান ধুনীয়াকৈ বিচাৰি খুচাৰি উলিয়াই অধ্যয়ন কৰি এজন মানুহক তেওঁৰ কৰ্মৰাজিক সেয়া সঁচাকৈ এটা মানে জীৱিত কালত এইখিনি সন্মান পোৱাটো সঁচাকৈ এটা গৌৰৱৰ কথা আৰু নিজৰ কাৰণে এটা সন্তুষ্টিৰ কথা জুবিনে নিজে উপস্থিত থকা হ'লে সেইখিনি সন্তুষ্টি নিজে পালেহেঁতেন কিন্তু মই নিজে পত্নী হিচাপেও মই খুব আপ্লুত হৈছোঁ খুবেই মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই সঁচাকৈ সকলোৰে শলাগ লৈছোঁ তথা মই সকলোকে ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ এজন শিল্পী সঁচা মনেৰে নিজৰ শিল্পৰ সাধনা কৰি আহিছে নিজৰ সকলো শিল্পৰ নামতে নিজে সকলো পাহৰি যোৱা এজন ব্যক্তি সেই ব্যক্তিজনক এনেদৰে অধ্যয়ন কৰিছে সেই ব্যক্তিজনক এনেদৰে সকলোৰে সন্মুখত উপস্থাপন কৰিছে আৰু টুইষ্টবোৰ বিৰাট ইণ্টাৰেষ্টিং আছিল প্ৰশ্নবোৰৰ সেইটো আটাইতকৈ ভাল লগা কথা খুব ভাল লাগিল আৰু আমাৰ পৰিয়ালৰ পৰা মই এইটো অনুৰোধ কৰিম আৰু আমি সদায় লগত থাকি যিমান পাৰোঁ সহায় কৰি যাম কিন্তু জুবিনৰ ওপৰত সেইখিনি অধ্যয়ন যেতিয়া আৰম্ভ হৈছে মই ভাবোঁ এজন শিল্পীৰ ওপৰত সেইখিনি অধ্যয়ন আৰু আজিৰ প্ৰজন্মই জানিবলগীয়া কিছুমান কথা নিশ্চয় থাকে কাৰণ তেওঁ সাধনাৰ বহুখিনি বিষয় বা বহুখিনি দিশ আছে যি সকলোৱে কেনেকৈ ক'ম মই পত্নী বুলিও তথাপিতো মই কৈছোঁ যে নিজৰ জীৱনত সেই কিছুমান কথা কিছুমান দিশ তেওঁলোকে ইনস্পিৰেশ্যন হিচাপে ল'ব পাৰে আচলতে গতিকে সেইকাৰণেই চাগে অধ্যয়নটো অলপ জৰুৰী আৰু জুবিনৰ নিজে লিখা গীতবোৰক গীতি সাহিত্যক লৈ আলোচনা খুব কম হৈছে গতিকে এইখিনি এনেকুৱা ধৰণৰ যদি চৰ্চা চলি থাকে নিশ্চয় সেই দিশটো চৰ্চিত হৈ থাকিব বা অধ্যয়ন কৰি যাব পাৰিব গতিকে সেই দিশত আমি সদায় লগত থাকিম আৰু এই কুইজ কম্পিটিশ্যনখন আগলৈও হৈ থাকক সেইটোৱে কামনা কৰিম ধন্যবাদ আপোনালোকক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ কৰোঁতে প্ৰথমতে ভিডিঅ'টো ভাবি লয় আগতে সেইটো নাছিলে আগতে গান এটা প্ৰথমে লিখে তাৰপিছত সুৰ কৰে এতিয়া আৰু উল্টা এতিয়া আমি কি কৰোঁ এতিয়া মই বিশেষকৈ মই প্ৰথমতে গানটো বনাওঁ গানটো বনাই থাকোঁতে মই মিউজিক কৰি গৈ থাকোঁ আৰু তেতিয়া যদি মোক যদি ভিতৰৰ পৰা কিবা এটা আহে মই লিখি গৈ থাকোঁ মই একেলগে 3টা কাম কৰি গৈ থাকোঁ সেইটো খুব কম মানুহে কৰে
কিন্তু আজিকালি গান আচলতে মানে কি পিছত লিখা হয় প্ৰথমতে গানটো বনায় তাৰপিছত লিখে তাৰপিছত কনচেপ্ট আহে তাৰপিছত ভিডিঅ' আহে আৰু প্ৰথমে ভিডিঅ'টোত ভাবি লয় কাৰণ আজিকালি ভিডিঅ' নহ'লে মানে গান নাচায় ইভেন মানে একেবাৰে ভিডিঅ' নহ'লেও লিৰিকেল ভিডিঅ' হ'লেও কিবা এটা চিন্তা কৰি লয় প্ৰথমতে যে এনেকুৱা কিবা এটা কৰিম আমি তেনেকৈ লিখা হয় চ' আৰু খালি শব্দবিলাক ভাল হ'লে ভাল আৰু থট প্ৰচেছটো মেইন থট প্ৰচেছটো লাগে আৰু সেইধৰণে গান লিখা হয় চ' এনেকুৱা বহুত মানুহ পাইছোঁ যে মই এনেকুৱা মানুহো পাইছোঁ যিয়ে মোক গান গোৱাবলৈ আহে মই গান থাকোঁতে মই গানৰ শব্দ সলাই গৈ আছোঁ যাতে গানটো ভাল হওক হয়তো সুৰটো ভাল শব্দবিলাক বেয়া চ' মই ৰিচেণ্টলি মই পৰহি কৰিছোঁ তেনেকুৱা এটা কাম তেতিয়া সিহঁতে হাঁহিছে সমীৰে হাঁহিছে কৈছে যে আপুনি প্ৰথম মানুহ দেই মানে যি শব্দ সলাই থাকিবলগীয়া হৈছে গানো গাই থাকিবলগীয়া হৈছে মানে গানটো নতুনকৈ লিখাৰ নিচিনা হৈছে আধা আধি সেইটো কাৰণে বেলেগ পইচা ল'ব লাগিব বুলি কৈছে সময়ে এই ধেমালি কৈছে চ' ইট ডিপেণ্ডছ একচুৱেলি খালি সেই আৰু চবেই গান লিখিব নোৱাৰে বহুত ডাঙৰ কবিয়েও ভাল গান লিখিব নোৱাৰে বহুত ডাঙৰ গীতিকাৰেও ভাল কবিতা লিখিব নোৱাৰে কিন্তু গতিকে দুটাৰ মাজত বহুত ডিফাৰেঞ্চ আছে আৰু দুটা কৰাটো বৰ টান কাম মই এনে দুটা মই এনে দুটা